মই মানে গাইজ আপোনালোকক এটা স্পেচিয়েল মানুহৰ লগত লগ কৰি দিলোঁ, কিন্তু আমি একচুৱেলি এনেকৈ অপেনলি কেমেৰাৰ সন্মুখত আহিব পৰা হোৱা নাই। সেইকাৰণে এইটো ধৰক পিছত দেখা পোৱা যাব আৰু আপোনালোকে সেই স্পেচিয়েল মানুহটো, কিন্তু ইটাতে নৰি তাৰমানে সেয়ে আৰু নহ'লে মই মানে একেলগে কেমেৰা সন্মুখত আনিলোঁ হয়, কিন্তু উপায় নাই আৰু কিছুমান চাৰ্কামষ্টেঞ্চেছ থাকে, মানে কিছুমান কথা থাকে আৰু য'ত তাৰমানে অন কেমেৰা নহয়, সেইকাৰণে আমি তাৰমানে আহিব নোৱাৰোঁ আৰু সন্মুখত। পিছত তাৰমানে আপোনালোকক টাইম লিষ্টৰ নিচিনা বা মুম্বাই টাইম লিষ্টৰ নিচিনা আমি দেখিব পাৰে আৰু হেল্ল' গাইজ, ৱেলকাম বেক টু এনাডাৰ ভিডিঅ'। আজি তাৰমানে আমি অলপ নলবাৰীৰ ফালে আৰু ওলাই আহিছোঁ। তাতে অলপ চলপ সৰু সুৰা কিবা কাম আছে, তাকে এনেই কৰি লৈ কিনে আপোনালোকক জনাই আছোঁ আৰু কি হয় আজি আপোনালোকে চাই থাকক। ভালে মানে ছাবস্ক্ৰাইবাৰো বাঢ়ি আছে, লাইক শ্বেয়াৰো কৰি আছে, ভালে লাগি আছে একচুৱেলি। আৰু নিপুহঁতে মানে আজি বিজয়ৱাড়াৰ পৰাই মানে সিহঁতে কালি বিশাখাপট্টনমত আছিল, তাৰ পৰা সিহঁতে ওলাই গৈছে। আজি বোধহয় সিহঁতে বিজয়ৱাড়া আৰু কিবা এটা নাম কৈছিলে ৰাতিপুৱা, সেইটোত তাৰমানে তাতে থাকিব। তাৰ পৰা সিহঁতে কালি চেন্নাইৰ ফালে আগবাঢ়ি যাই থাকিব আৰু কালি চেন্নাই পাৰ হৈ যাই পেলাই কালি সিহঁতে হয়তো কন্যাকুমাৰীত পাব পাৰে। হয়তো বস্তুখিনি চাই লওক, কাৰণ এইবাৰ সিহঁতৰ বহুত কষ্টও হৈছে, কাৰণ আগতে সিহঁতে এনে ৰাইড বেছি ডাঙৰ ৰাইড কৰি পোৱা নাই। এইবাৰ মানে সিহঁতে বহুত জাগা মানে চলাব লগা হৈছে, আৰু ফাৰ্ষ্টতে ৱেষ্ট বেংগলত ৰাস্তাগিলাও ভাল নাছিল, সেইকাৰণেও অলপ সিহঁতৰ অসুবিধা হৈছে। বাকী আপোনালোকে চাই থাকক, কমেণ্ট অলপ বেছিকৈ কৰিব, আৰু কমেণ্ট বেছিকৈ কৰিলে ভাল লাগে। আজি মেটাৰনিটিত আহিছোঁ, মানে কিবা এটা অলপ সৰু সুৰা কাম আছিল তাতে। তাৰপিছত মই ওলাই যাই কিনে মোৰ এটা সৰু চাইট আছে, তাতে যাম কিজানি। আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। বাকী তাৰমানে মেইন কথাটো হ'ল নলবাৰীত পাৰ্কিঙৰ বহুত কনজেষ্টেড হৈ গৈছে, মানে পাৰ্কিঙৰ কাৰণে জাগাই নাই আৰু নলবাৰীত ইমানখিনি বহুত বেছি অভাৱ। সেইকাৰণে বোধহয় অতি সোনকালে আমি ইয়াতে এটা মানে য'ত IB আছে, PWD IB, তাতে তাৰমানে এটা হয়তো মস্ত ধুনীয়া এটা পাৰ্কিং লটৰ লগতে এটা কমিউনিটি হলো দেখা পাব পাৰোঁ। গৰ্ডনতো বাৰু সেইটো সিদিনা CM ছাৰে আমাৰ হেৰি কৰি থৈ গৈছে, কিন্তু পাৰ্কিঙৰ কাৰণে জাগা এটা একচুৱেলি নলবাৰী টাউনত লগা হৈছে। কাৰণ টাউনখনত তাৰমানে যদি গাড়ীয়েই চাৰিওফালে ভৰ্তি হৈ থাকে, তেতিয়াহ'লে মানুহ খোজ কঢ়াটো বেলেগেই কথা, আকৌ আপুনি বেলেগ তাৰমানে ক'তো আকৌ কৰিবই নোৱাৰি। সেইকাৰণে তাৰমানে অলপমান যদি পাৰ্কিঙৰ এৰিয়া থাকে তেতিয়াহ'লে ভাল হৈ দিয়কচোন। সেইটো কথা যাতে আমাৰ যোনী ল মেকাৰ্ছ আছে সিহঁতে যাতে এইটো ভাবে আৰু যি মানে হয় আমাৰ নলবাৰীত পাৰ্কিং লগা হৈছে। বাকী নলবাৰী এনে আগবাঢ়ি যাই আছে, ব্ৰিজ দুখন হ'ল কিবা হ'ল, কিন্তু এই পাৰ্কিঙৰ সমস্যাটো নেক্সট তাৰমানে এটা ডাঙৰ সমস্যা হ'ব। এই চাক তাৰমানে দেখছি না, মই তাৰমানে এই কি বুলি কয় হেৰি গৈছোঁ, তাতে তাৰমানে এনেকৈ ভিতৰত পাৰ্কিং কৰি থ'ব লগা হৈছে চব গাড়ী। মানে ইয়াতে পাৰ্কিঙত তাৰমানে এনেকৈ চব চাৰিওফালে এনেকৈ মানে বা কাৰোবাৰ বাৰীৰ পিছফালে ক'ৰবাত এনেকৈ তাৰমানে পাৰ্কিং কৰি থ'ব লগা হৈছে। উপায় নাই। বাকী নিপুক মই আজি 2-3 দিন কল কৰি আছোঁ, কিন্তু সি উঠোৱা নাই ফোনটো। হয়তো তাৰ বহুত বেছি এইবাৰ কষ্ট হৈছে, আৰু নহ'লে তাৰমানে একদম উপায় নহৈছে আৰু মানে গম পাইছোঁ ভাগাৰ চাগাৰ লাগছে তাৰ এইবাৰ অলপ বেছিকৈ। সিহঁতে এৰোপ্লেনত বা কি বুলি কয় ট্ৰেইনতো গুচি আহিলি হয়, কাৰণ এনেকৈ আৰু মানে এটা লেভেলকলৈকে কণ্টেণ্ট দিব পাৰি, কিন্তু নিজৰ যদি বডিটোৰ বেছি ক্ষতি হয় তেতিয়াহ'লে কিছু ক্ষেত্ৰত কণ্টেণ্টটো অলপমান এৰি দিব লাগিব। কাৰণ নহ'লে এতিয়া নিপুহঁতে ইমান দূৰক লৈ গেছি, যাই পেলাই তাতে ট্ৰেইনে মানে কোনো আজিকালি K2K ৰাইডত মুম্বাইকে নিখিল বা সেনে ডাঙৰ যোনকেইখন ট্ৰায়াম্ফ টাইগাৰে হওক বা BMW হওক বা জাট প্ৰবজত এগিলা যাই পেলাই কাশ্মীৰ টু কন্যাকুমাৰী সেনেকৈ আহিছে। সিহঁতৰ গাড়ীত আছে অটো পাইলট বা ক'বাৰ কিবা, একদম এটা চুইচ টিপি দিব, হাইৱেকেইটাত ধুনীয়াকৈ যাই থাকিব। আমাৰ সিহঁতৰ গাড়ীত হেঁচি মৰিব লাগে। পিছফালে গেছি দুটা বেগ দুটা হ'ল ৰূপজ্যোতি আৰু ভাৰ্গৱ। সিহঁতে যাই পেলাই তাতে আধাক লাগি ফোন মাৰি থাকিব, ফোন মাৰি পেলাই সিহঁতক ক'ব বোলে হেৰি এনেকৈ ৰাইড নকৰে একচুৱেলি। ৰাইডটো এদু হাফ ফেলৈ মৰব, তাত বাহিৰে বাকী একো নহয়। এদুটো আস্তে বিন্দাছ যাই আছে, পাব সিহঁতে আধা ঘণ্টা ৰখি পেলাই এদু ধুনীয়াকৈ যাই পাব। তাৰপিছত সেয়াই আৰু মানে হৈ দিয়কচোন, কিছুমানে বেয়াও হ'ব পাৰে মানে ভাৰ্গৱ আৰু ৰূপজ্যোতিক এনেকৈ কোৱাৰ কাৰণে, কিন্তু কথাটো সেনে নহয়। কথাটো হ'ল যেনেকৈ কি নহওক তাড়াতাড়ি ৰাইডটো চেছ কৰিব লাগে। চেছ কৰি পেলাই তই 7 দিন ৰেষ্ট ল'লেও তাতে
ৰাস্তা ৰাস্তাই এনেকৈ ফোন মাৰি ক'বাৰ কিবা কৰি যোৱাৰ আকৌ দৰকাৰ নাথাকে একচুৱেলি দক গাইজ চ' গাইজ আমি তাৰমানে আজি কোকৰাঝাৰত আছোঁ কোকৰাঝাৰৰ পৰাই আছি ৰ'বহি দেখছি কি মটৰৰ পাইপ লাগে আমাক মটৰৰ পাইপ লাগিলে তাৰমানে আমি ইয়াতে ফকিৰাগ্ৰামত অলপমান কিবা কাম বাকী আছিল কামখিনি ষ্টাৰ্ট কৰি দিছোঁ এক্সট্ৰাকৈ আৰু কৰিব লগা হৈছে অলপ সেইকাৰণে মটৰৰ পাইপখিনি লৈ আহোঁ পাইপখিনি লৈ আহি পেলাই মানে আপোনালোকক ছাইডটোত কি কি কাম হৈ আছে মই আমি দেখি আছোঁ আৰু তাক মানে বেছি হেভি কাম নহয় কিন্তু বৰ জটিল কাম আৰু সেইকাৰণে আৰু মানে জাগাখিনিও বেছি তাৰমানে সুবিধাজনক নহয় মানে চব ক্ষেত্ৰতে মই কোৱা নাই যে মানুহখিনি বেয়া কিন্তু তাৰমানে সুবিধাজনকৰ অৰ্থটো হ'ল যে ইয়াতে কিবা পাইপে আমি ওচৰত তাতে ক'লোঁ এতিয়া পাইপডালেই নাই এই ইয়াতে থাকিব পাৰে এইখনতে তাক আছে যাওঁ এই তাৰমানে পাইপৰ মানে হাৰ্ডৱেৰৰ হেৰি এটা পাইছোঁ ৰ'ব তাকে যাই চাই লওক আৰু চব বস্তুৱে তাৰমানে ইয়াতে গাইজ কিলো চিষ্টেমত ধৰক পাইপ লাগিল 30 মিটাৰ কিন্তু আপোনাক 30 মিটাৰ লেন্থত হেঁতে নেদে সিহঁতে তাৰমানে জোখফু সেই বস্তুটোত কিমান তাৰপিছত সেইটো ৱেইট কৰি পেলাই সিহঁতে ক'ব বোলে কিলোত ইমান টকা ইমান কিলো হৈছে ইমান লাগে প্লাষ্টিক এতিয়া প্লাষ্টিক কিনিছিলোঁ প্লাষ্টিক কিনাতেও তাৰমানে কৈছে যে প্লাষ্টিক হয় কিছুমান ক্ষেত্ৰত আমাৰ সিফালে কিজানি প্লাষ্টিকৰ সেই হেৰিও পায় পলিথিনো তাৰমানে কিলোত বেচে মানে ডাঙৰ লাৰ্জ স্কেলত কিন্তু ইয়াতে অলপ অলপ পলিথিনো তাৰমানে কিলোত বেচে পলিথিন কিলোত বেচে তাৰপিছত পাইপ কিলোত বেচে আৰুতো কি কি কিলোত বেচে হিচাপ নাই আৰু বাকী এনে বঢ়িয়া মই জাগাখিনি নেচাৰেল বিউটিটোৰ কথাই নকওঁ কিন্তু বস্তুটো হ'ল যে এই অলপমান তাৰমানে আৰু বস্তু হেৰি লগা আছে ৰ'ব ফোন কৰিছোঁ ৰ'ব চ' গাইজ মই গম পাইছোঁ যে বহুত দিন ভ্লগ অহা নাই আপোনালোকে কিজানি ভাবছি যে 2-3টা দিলাক আৰু তাৰ ভ্লগ কৰাৰ মানে যোনটো হেৰিটো পূৰা নিশ্চয় আৰু কিন্তু নহয় গাইজ আমি ভ্লগ কৰিম বা কৰিও আছোঁ দিমো আৰু তাৰমানে মই 4 দিনমানৰ কাৰণে 4 দিন নহয় একচুৱেলি এসপ্তাহ 10 দিনমানৰ কাৰণে কোকৰাঝাৰত আছোঁ কাৰণ কোকৰাঝাৰত যোন দুটা প্ৰজেক্ট চলি আছিল যোন দুটা কাম চলি আছিল সেই দুটা তাৰমানে আৰু কিবা অলপমান বাঢ়াই পেলাই অলপ বেছি খৰচ কৰিছে আৰু এক্সটেণ্ড কৰি পেলাই অলপ সেয়ে আৰু মানে পইচা পাতি অলপ আৰু লাগাতকৈ বেছি খৰচ হ'ব বাকী একো নাই কথা নাই কিন্তু আমি ফিনিছ কৰাটো কৰিমেই লাভ বেছি নহ'ব পাৰে কিন্তু আমি ফিনিছ কৰিম তাকে সেইকাৰণে মই বৰ্তমান ছাইটতে আছোঁ ছাইটৰ পৰাই মানে থাকিব লগা হৈছে ইয়াতে কাৰণ বস্তুটো তাৰমানে যিহেতু জল্দি শেষ কৰিব লাগে নহ'লে এনুৱেল লাগছি আৰু ডিডাক্ট হ'ব পইচা ডে বাই ডে ডিডাক্ট হৈয়ে আছে সেইকাৰণে তাৰমানে বস্তুখিনি মই নিজে থাকি পেলাই চাই পেলাই মই ফিনিছ কৰিম বুলি ভাবিছোঁ আপোনালোকে খালি চাই থাকক আৰু পিছত কি কি হয় মই দেখাই আছোঁ বাৰু দক বাকী তাৰমানে ৰাতিপুৱাই এইগিলা পাহাৰ চাহাৰ দেখিলে অৱশ্যে বেয়া নালাগে অলপ গ্ৰীনেৰী দেখিলে ন ৰাতিপুৱা ভালে লাগে মনটো বাকী আৰু বহুত বেছিয়ে গ্ৰীনেৰী আৰু কোকৰাঝাৰ বাকী মানে এই যোনটো ৰাস্তা আছে এই ৰাস্তাটোত তাৰমানে আমাৰ অসমৰ ভিতৰত কিজানি চবতকৈ হায়েষ্ট গাঁতা থকা ৰাস্তা উপায় নাই সেনেকৈ মানে যাব লাগিব কিন্তু বহুত বেছিয়ে এইখিনি জেগাত আপোনালোকক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এইখিনি জেগাত অলপমান আপোনালোকে দেখা নাই কিন্তু অলপ আগত তাৰমানে গাড়ী নহয় কিবা বেলেগ জেগাত থকা হান পায় তাৰমানে 5 মিনিটমান সময় আপুনি তাৰমানে ভাইব্ৰেটে হৈ থাকিব মানুহটো তাৰপিছতহে তাৰমানে নৰ্মেল জেগা পাব জাগাৰ চ' গাইজ আজি আমি আৰু মানে ছাইটত যাব ওলাইছোঁ ছাইটত যাম মানে ইয়াৰ পৰাই বহুত গৰম দিছে আজিও তাৰমানে কেনে পিছে তাৰমানে বহুত বেছি গৰম বাকী আমি ইয়াতে এটা গেষ্ট হাউচ আছে পাৱাৰ গ্ৰিডৰ গেষ্ট হাউচত মানে তাতে আছোঁ একেদিন কামখিনি শেষ হোৱাকলৈকে থাকিম তাৰপিছত আমি ঘৰত যাম আৰু সেয়ে বাকী চাই থাকক আপোনালোকক দেখাই আছোঁ नहीं उन्हें जवाब आ गया पीछे हाथ के পৰিৱেশ মানে একদম সুন্দৰ আৰু
আৰু আমি ইয়াতে এইটো চাৰিওফালে মানে গ্ৰীনেৰী আকৌ মানে হেৰি বঢ়িয়া গ্ৰীণ আৰু পুৰা পেক চিকিউৰিটি তাৰে ভিতৰত আৰু আমি ৰখি থাকোঁতে নিউ বঙাইগাঁৱত বন্দে ভাৰত যে নতুনকৈ এখন ট্ৰেইন চলি আছে সেইখন ৰাতিপুৱা মানে দেখিলোঁ মই আহিব খুজিছিলোঁ এখনত এটা গম পালোঁ হয় বন্দে ভাৰতখন কেনেকৈ উঠি কিন্তু নাই উপায় নাই আৰু টিকেটটো নাপালোঁ আৰু ফকিৰাগ্ৰামত গৈছিলোঁতো তাত নৰখেও মানে এনে ভালে চাৰিওফালে এচি কিজানি এইটো প্ৰিমিয়াম ট্ৰেইন আৰু ইণ্ডিয়ান ৰেলৱেৰ ভাল লাগে একচুৱেলি ৰাতিপুৱা উঠি গৰম চাহ নাখালে আৰু তাৰমানে আৰু জাষ্ট ভিউটো চাই গৰম চাহ খাই থাকিলে আৰু বঢ়িয়া আৰু কোনো নাই আৰু মই আকলাই তাৰমানে গোটেই চব খালী তাতে মোবাইলটো চাৰ্জ হ'ব দিছোঁ ইয়াতে বাকী আৰু চাহ খাই ধুনীয়াকৈ যাই আছোঁ চ' গাইজ আমিও আজি ট্ৰেইনত আহি আছোঁ এতিয়া তাৰমানে মই কোকৰাঝাৰত গৈছিলোঁ যোৱাটো ট্ৰেইনতো গৈছিলোঁ কিন্তু যোৱাটো দেখা নাই কিন্তু অহাটো মানে অলপ চলপ দেখাই আছোঁ আৰু আকলাই আহি আছোঁ ভালে নিপুৱাটো আহি আছে যে